যদি আমি মানৱ ইতিহাসৰ অলপ পিছলৈ যাই চাওঁ তেনেহলে আমাৰ পৃথিৱীত ডাঙৰ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ বিজ্ঞানৰ দ্বাৰা নিৰ্মিত আৱিষ্কাৰ যোৱা 100 পৰা 200 বছৰৰ ভিতৰতে হৈছে কিন্তু এইটো কথা সঁচা নহয় কাৰণ তাতকৈও আগতে বহুতো যন্ত্ৰ আৱিষ্কাৰ হৈছে কিন্তু এই যন্ত্ৰকেইটা আমাৰ মাজত নাহতেই ধ্বংস হৈ যায় যাৰ ভিতৰত আছে জুই ওলোৱা অস্ত্ৰ নভঙা কাঁচ আকাশৰ পৰা বৰষুণ আৰু উৰাজাহাজ টানি আনিব পৰা যন্ত্ৰ আৰু 4 জিবি মেমৰি কাৰ্ডত 128 জিবিতকৈও বেছি তথ্য ভৰাব পৰা আৱিষ্কাৰ গতিকে এই গোটেইকেইটা আৱিষ্কাৰৰ বিষয়ে জানিবলৈ ভিডিঅটো একেবাৰে শেষলৈ চাই থাকিব যদি আপুনি আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো বজাই দিব আপোনালোকে চাই আছে জ্ঞান বিজ্ঞান কোল্ড ব্লাষ্টাৰ 1951 চনত অষ্ট্ৰেলিয়াৰ মনোবিশেষক উইলিয়াম ৰিচ নামৰ ব্যক্তিজনে এটা এনেকুৱা আৱিষ্কাৰ কৰিছিল যে যদি আজি পৃথিৱীত থাকিলেহেঁতেন তেনেহলে খেতিয়কসকলৰ বাবে আশীৰ্বাদ স্বৰূপ হ'লহেঁতেন তেওঁ বনোৱা এই কোল্ড ব্লাষ্টাৰ নামৰ মেচিনটোৰ সহায়ত যিকোনো সময়তে আকাশৰ পৰা বৰষুণ আনিব পাৰিছিল তেওঁ কৈছিল যে বায়ুমণ্ডলৰ পৰা তেওঁ এটা এনেকুৱা নতুন শক্তি বিচাৰি পাইছিল যে তেওঁ এই শক্তিটোক অৰ্গেন এনাৰ্জি নাম দিছিল এই মেচিনটো প্ৰথমবাৰ 6 জুলাই 1953 চনত খেতিপথাৰত চলাইছিল তেওঁ ৰাতিপুৱা মেচিনটো চলাই দিছিল আৰু গধূলি বৰষুণ আহি গৈছিল কিন্তু সেই সময়ত তেওঁৰ আৰু কিছুমান আৱিষ্কাৰ আইন বিৰোধী বুলি কোৱা হৈছিল যাৰ ফলত তেওঁৰ সকলোবোৰ আৱিষ্কাৰ অনুপযোগী বুলি বন্ধ কৰি দিয়া হয় লগতে উইলিয়ামক গ্ৰেপ্তাৰ কৰি জেলত দি দিয়া হয় তেওঁ জীৱনৰ শেষ উশাহ জেলৰ ভিতৰতে এৰি দি মেচিনটো বনোৱা ফৰ্মুলাটো তেওঁৰ লগতে হিপুৰিলৈ গুচি যায় এই মেচিনটোৰ কিছু অৱশিষ্ট অংশ আমেৰিকাত আজিও দেখিবলৈ পোৱা যায় সল্ট ডিজিটেল কোডিং সিস্টেম বৰ্তমান সময়ত আমি সকলোৱে মেমৰি কাৰ্ডৰ বিষয়ে জানোৱে আৰু আমি এইটো জানো যে মেমৰি কাৰ্ড যিমানেই ক্ষমতাশালী হয় সিমানেই তথ্য জমা কৰি ৰাখিব পাৰি তথাপিও কিন্তু আমাৰ মোবাইলৰ মেমৰি এদিন হলেও ভৰ্তি হয়ে সেই কাৰণে আজিৰ পৰা প্ৰায় 26 বছৰ আগতে 1995 চনত এটা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰে এটা এনেকুৱা আৱিষ্কাৰ কৰিছিল যে যাৰ সহায়ত 4 জিবিৰ মেমৰি কাৰ্ডত 128 জিবিতকৈও বেছি তথ্য ভৰাব পাৰিছিল এনেকুৱা আৱিষ্কাৰ কৰা ব্যক্তিজনৰ নাম আছিল জেমছ সল্ট তেওঁ নিডাৰলেণ্ডত বাস কৰিছিল এখেতে এই আৱিষ্কাৰটো ফিলিপছ কোম্পানীৰ আগত প্ৰস্তুত কৰিছিল কিন্তু 11 জুলাই 1999 চনত তেওঁৰ আচৰিতভাৱে মৃত্যু হয় যাৰ ফলত এই মহান আৱিষ্কাৰটো আমাৰ মাজলৈ আহিবই নাপালে কাৰণ এই সফটৱেৰটোৰ সূত্ৰটো কেৱল তেওঁহে জানিছিল গ্ৰীক ফায়াৰ আচলতে এক প্ৰকাৰৰ অস্ত্ৰ আছিল ইয়াৰ জন্ম প্ৰাচীন ৰোমান সাম্ৰাজ্যত হৈছিল এই গ্ৰীক ফায়াৰ নামৰ অস্ত্ৰটোৰ পৰা বহুত পৰিমাণত জুই নিৰ্গত হৈছিল এই অস্ত্ৰটোৰ সহায়ত ৰোমানৰ সৈন্যবোৰে শত্ৰুৰ জাহাজত দূৰৰ পৰাই জুই লগাই দিয়া আছিল কিন্তু এই অস্ত্ৰটোৰ সকলোতকৈ আচৰিত গুণটো শুনক ইয়াৰ পৰা ওলোৱা জুইবোৰত পানী মাৰি দিলেও জুই নুমাই নগৈছিল পৃথিৱীত কোনেও জনা নাছিল যে ৰোমান ৰাজ্যত এই গ্ৰীক ফায়াৰ নামৰ অস্ত্ৰটো কেনেকৈ আৱিষ্কাৰ হৈছিল কোৱা হয় যে এই অস্ত্ৰটোৰ আৱিষ্কাৰৰ বিষয়ে ৰজাৰ লগতে ৰজাৰ লগৰ 2-4 জন বন্ধুহে জানিছিল সেই কাৰণে ৰোমানৰ ৰজাই এই আৱিষ্কাৰটো কেনেকৈ কৰে লুকাই ৰাখিছিল যাতে শত্ৰুৰ হাতলৈ গুচি নাযায় সময়ৰ লগে লগে ৰোমান সাম্ৰাজ্যৰ লগতে এই বিশাল আৱিষ্কাৰটোও নোহোৱা হৈ যায় আৰু ইয়াৰ আৱিষ্কাৰৰ ৰহস্যটো আজিও ৰহস্য হৈয়ে থাকিল ফ্লেক্সিবল গ্লাছ বৰ্তমান সময়ত আমি কাঁচৰ বহুতো সামগ্ৰী সদায় ব্যৱহাৰ কৰোঁ আৰু আমি সকলোৱে জানোৱে যে কাঁচ বহুত থুনুকা বস্তু হয় যাৰ ফলত সহজতে ভাঙি যায় কিন্তু আপুনি শুনি আচৰিত হ'ব যে এক সময়ত আমাৰ পৃথিৱীত এনেকুৱা কাঁচ আৱিষ্কাৰ হৈছিল যে যাক ভঙাটো অসম্ভৱ আছিল এই নভঙা কাঁচৰ আৱিষ্কাৰ আজিৰ পৰা প্ৰায় 2000 বছৰ আগতে হৈছিল ইয়াৰ আৱিষ্কাৰ ৰোমান সাম্ৰাজ্যত হৈছিল আচলতে এনেকুৱা হৈছিল যে সেই সময়ত ৰোমান ৰজাৰ ওচৰলৈ এজন ব্যক্তি আহিছিল আৰু এই ব্যক্তিজনে ৰজালৈ এটা কাঁচেৰে নিৰ্মিত ধুনীয়া পাত্ৰ লৈ আহিছিল আৰু তেওঁ কৈছিল যে এই কাঁচৰ পাত্ৰটো পৃথিৱীৰ কোনেও ভাঙিব নোৱাৰে
তেতিয়া ৰজাই এই কাঁচৰ পাত্ৰটো ভাঙিবৰ বাবে বহুত চেষ্টা কৰিলে, কিন্তু পাত্ৰটো ভাঙিব নোৱাৰিলে। তেতিয়া ৰজাৰ লগতে সকলোৱে আচৰিত খালে। তেতিয়া ৰজাই ব্যক্তিজনক সুধিলে যে এনেকুৱা কাঁচৰ পাত্ৰ তেওঁৰ বাহিৰে আৰু কোনে বনাব জানে। তেতিয়া ব্যক্তিজনে ক'লে যে অকল তেওঁৰ বাহিৰে কোনেও বনাব নাজানে। তেতিয়া ৰজাই ভাবিলে যে এনেকুৱা কাঁচ আমাৰ পৃথিৱীত থাকিলে সোণ ৰূপৰ মূল্য নোহোৱা হৈ যাব। সেইকাৰণে লগে লগে ব্যক্তিজনক মৃত্যুৰ শাস্তি দি দিয়ে। লগতে এই আৱিষ্কাৰটো মানুহজনৰ লগতে বিলুপ্ত হৈ যায়। ডেথ ৰে। আপোনালোকে নিকোলা টেছলাৰ নামটো আগতে নিশ্চয় শুনিছে। এখেতে এজন চেৰভাই আমেৰিকাৰ বৈজ্ঞানিক আছিল, যিয়ে জীৱনত বহুতো ডাঙৰ ডাঙৰ আৱিষ্কাৰ কৰিছিল, যাৰ ভিতৰত আছিল এই ডেথ ৰে নামৰ আৱিষ্কাৰটো। এই আৱিষ্কাৰটো আচলতে এটা ইলেক্ট্ৰমেগনেটিক অস্ত্ৰ আছিল। এই অদ্ভুত অস্ত্ৰটো 1930 চনত বনাইছিল। টেছলাৰ এই অস্ত্ৰটো বনোৱাৰ কাৰণ আছিল আকাশত উৰি থকা যুদ্ধ কৰা বিমানক আক্ৰমণ কৰা। তেওঁ কৈছিল যে এই অস্ত্ৰটোৰ সহায়ত বহুত ওপৰত উৰি থকা বিমানকো মাটিত পেলাই দিব পৰা ক্ষমতা আছিল। কিন্তু সেই সময়ত টেছলাৰ হাতত ইমান ধন নাছিল যে তেওঁ এই আৱিষ্কাৰটোক জন্ম দিব পাৰে, আৰু কোনেও তেতিয়া তেওঁক এই আৱিষ্কাৰটো জন্ম দিয়াত সহায়ো নকৰিলে। সেইকাৰণে টেছলাৰ মৃত্যুৰ লগতে এই অদ্ভুত জ্ঞান তেওঁৰ লগতে গুচি যায়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিব। ধন্যবাদ।